ইণ্ডিয়ান এয়াৰফ'ৰ্চ জইন কৰাৰ সপোন দেখিছা নেকি? কেনেকৈ জইন কৰিবা জানো আহা। ইণ্ডিয়ান এয়াৰফ'ৰ্চ জইন কৰিবলৈ এলিজিবিলিটি ডিপেণ্ড কৰে এণ্ট্ৰি টাইপৰ ওপৰত। জেনেৰেলৰ বাবে 10+2 পাছ থাকিব লাগিব আৰু এইজ ইউজুৱেলি 16.5ৰ পৰা 24 বছৰ পৰ্যন্ত হয়। জইন কৰিবলৈ 4টামান মেইন পদ আছে। NDA, AFCAT, CDSE আৰু NCC স্পেচিয়েল এণ্ট্ৰি। NCC এণ্ট্ৰিৰ বাবে এয়াৰউইং ছিনিয়ৰ ডিভিজন C চাৰ্টিফিকেট দৰকাৰ হয়। এয়াৰমেন এণ্ট্ৰিৰ বাবে X আৰু Y গ্ৰুপ থাকে। X গ্ৰুপত টেকনিকেল ট্ৰেডছ থাকে। ইয়াত ফিজিক্স আৰু মেথছ লগত 10+2 পাছ দৰকাৰ। Y গ্ৰুপত নন টেকনিকেল ট্ৰেডছ, লজিষ্টিক, এডমিনিষ্ট্ৰেটিভ, এটচেট্ৰা আৰু এনি ষ্ট্ৰীমৰ 10+2 পাছ হ'লেই এপ্লাই কৰিব পৰা যায়। চিলেকশ্যন প্ৰচেছত প্ৰথমে ৰিটেন এক্সাম, তাৰপিছত AFSPত ইণ্টাৰভিউ আৰু শেষত মেডিকেল টেষ্ট থাকে। এই চিলেকশ্যন প্ৰচেছ NDA, AFCAT আৰু CDSEৰ বাবেহে, কিন্তু NCC স্পেচিয়েল এণ্ট্ৰিত কোনো এক্সাম নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হয়। যদি তোমাৰ ফ্ৰেণ্ডে ইণ্ডিয়ান এয়াৰফ'ৰ্চ জইন কৰিব বিচাৰে, এই ভিডিঅ'টো তেওঁৰ লগত শ্বেয়াৰ কৰিবা। তেন্তে আজিকে শিকিলা।